Hey guys, welcome to my YouTube channel. আজি আপোনালোকৰ মাজত মই লৈ আহিছো আন এটা ভিডিঅ' যাৰ টপিক হৈছে কনফিউজিং ৱৰ্ড পেয়াৰ্স। আমি সদায় ব্যৱহাৰ কৰি থাকো কিছুমান শব্দ যাৰ মিনিং বেলেগ বেলেগ কিন্তু শব্দবোৰ দেখিবলৈ একেই। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। ফাৰ্স্ট অফ অল accept আৰু accept দুইটাই শুনিবলৈ প্ৰায় একেই কিন্তু ইয়াৰ বেলেগ বেলেগ মিনিং আছে। ইয়াৰ মিনিং হৈছে প্ৰথমটো accept মানে to receive আৰু acceptor হৈছে to exclude। to receive মানে গ্ৰহণ কৰা, কি কৰা? গ্ৰহণ কৰা। to exclude হৈছে বাদ দিয়া। এতিয়া তেনেকুৱা একে ধৰণৰ আছে কিছুমান affect আৰু effect। affect আৰু effect। affect মানে প্ৰভাৱিত কৰা। effect হৈছে ফলাফল। আপোনাৰ affect হৈছে verb, effect হৈছে noun। ইয়াক আমি হয়তো ভালকে বুজিব পৰা নাই, ইয়াত এটা মই সৰু এক্সাম্পল দিব বিচাৰিম। affect যেনিবা এজন মানুহ আনজন মানুহক সাজেশন দিলে যে বোলে তুমি কিতাপ পঢ়া। এই সেকেন্ড মানুহজনে কিতাপ পঢ়িবলৈ ধৰিলে, পঢ়ি পেলাই 2-3 পৃষ্ঠামান কিতাপ পঢ়িলে, পঢ়ি পেলাই ভাল লাগিল, তাৰ মানে কিতাপে তেখেতৰ মাইণ্ডটো এফেক্ট কৰিলে। ভাল লগাৰ পিছত আকৌ তেওঁ কন্টিনিউ কৰি পুৰা কিতাপটো পঢ়িলে। কি কৰিলে? ফুল পঢ়িলে। ফুল পঢ়াৰ পিছত তেখেতক ইফেক্ট কৰিলে। তাৰ মানে এইটোৱে আমি বুজি পালো যে এফেক্ট হল ইন্টাৰেষ্ট এটা আনা, কাৰোবাক ইন্টাৰেষ্ট ইনফ্লুয়েন্স কৰা। ইফেক্ট হৈছে এজ এ ৰিজাল্ট, আমি যোনটো বস্তুত ৰিজাল্ট এটা পাওঁ সেইটোক ইফেক্ট বুলি কোৱা হয়। থাৰ্ডলি লুজ আৰু লুজ দুইটা প্ৰায় একেই কিন্তু ইয়াৰ মাজত ডিফাৰেন্স আছে। লুজ মানে not tight আৰু লুজ মানে unable to find। লুজ হৈছে ঢিলা বা টান নহয়। আৰু ইয়াক হেৰুৱা। 4 নম্বৰ প্ৰিন্সিপাল and principle। প্ৰিন্সিপাল হৈছে প্ৰধান, প্ৰিন্সিপাল হৈছে নীতি, ইয়াক ইংলিছত হেড, ইয়াক পলিচি। at last এডভাইচ আৰু এডভাইজ। এডভাইচ হৈছে নাউন, এডভাইচ হৈছে ভাৰ্ব। এডভাইচ মানে সাজেশন আৰু এডভাইচ হৈছে টু সাজেষ্ট or to give suggestion। আসামিছত যদি আমি বুজো, সাজেশন মানে উপদেশ আৰু এডভাইচ হৈছে উপদেশ দিয়া। বলক আমি এটা এক্সাম্পল চাওঁ দুইটাৰ।
He gave me an advice. Second to, he advised me to run slowly. So guys, আপোনালোকক মোৰ ভিডিঅটো কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক কেনেধৰণে ভিডিঅ লাগে মোক কমেন্ট যোগে জনাবলৈ নাপাহৰিব। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।